লিগাঙলৈ মাজত মাত্ৰ এটা বাকী যিহেতু চৰকাৰী বন্ধ লৈ পেলাই লিগাঙৰ এটা যথেষ্ট হেৰি চলিছে কি ক'ব আপুনি এই ক্ষেত্ৰত লিগাঙৰ বন্ধ লৈ পেলাই যিহেতু চৰকাৰী বন্ধ পোৱা নাই অকল এখন হেৰিহে পাইছে চক লিগাঙৰ বন্ধ হে গাইস মুলুক স্যার মিসিং আলিয়াই লিগাং অসম সব কাপিল মুলুক সরকারি বন্ধ বিমান কাপিলা মুলুক সরকারি ভাবে বন্ধ পালা না মুলুক সিদ্দিন কো মুলুক আন্দোলনে মিগে তোলাছেন মুলুক সরকারি বন্ধ নাম কাপিল বিমান কারণ দে অকল আইপে মই আপনার দনি পটক মিসিংৰ কাম মুলু অসম সব দ্বিতীয় বৃহত্তম জনগোষ্ঠীৰ নাম মুলু লুছুলুম কিন্তু মুলু মিসিং সে মুলুক আলিয়াই লিগা সব কাপিল সরকারি বন্ধ বিমান দেপা আইপে মই আপনার ওকে গাইস এটা দইলাম মুলুক অসম সব দনে শিক্ষা মন্ত্রী ডক্টর রনুজ পেগু স্যার অসম নালুতা দিন আজক তালিখিত লিগাঙলৈ মাজত মাত্ৰ এটা বাকী যিহেতু চৰকাৰী বন্ধ লৈ পেলাই লিগাঙৰ এটা যথেষ্ট হেৰি চলিছে কি ক'ব আপুনি এই ক্ষেত্ৰত লিগাঙৰ বন্ধ লৈ পেলাই যিহেতু চৰকাৰী বন্ধ পোৱা নাই অকল এখন হেৰিহে পাইছে চক লিগাঙৰ বন্ধক লৈ পেলাই ৰেষ্ট্ৰিক্টেড হলিডেটো দিয়া হয় আৰু মূলতঃ মিচিং সম্প্ৰদায়ৰ মানুহ ধেমাজি লখিমপুৰ মাজুলী এই অঞ্চলতে সৰ্বাধিক আছে তাৰ উপৰিও সকলো মিলাই 10খন জিলাত আছে এতেকে যিসকল ব্যক্তি কাৰণ চাকৰি কৰা মানুহখিনিকে ছুটিটো লাগে আৰু চাকৰি কৰা মানুহৰ সংখ্যা আমাৰ কম নিছে গতিকে তেওঁলোকৰ কাৰণে ৰেষ্ট্ৰিক্টেড হলিডেটো আছে ইয়াৰ উপৰি জিলাখনে যদি আপোনাৰ বিবেচনা কৰে তেনেহ'লে জিলাখনত স্থানীয় বন্ধ দিব পাৰে কিন্তু স্থানীয় বন্ধ ডেপুটি কমিশনাৰে দিয়াৰ ক্ষেত্ৰতো ডেপুটি কমিশনাৰ গৰাকীৰ সীমাবদ্ধতা আছে তেওঁ মানে বহুখিনি তেওঁ বন্ধ তেওঁ দিব নোৱাৰে গতিকে হেতু জিলা পৰ্যায়তে আমি আলোচনা কৰি ক'ত কেনেধৰণে কৰিব পৰা যায় ইয়াৰ মীমাংসা কৰিব লাগিব কিন্তু বহুত ক্ষেত্ৰত দেখা যায় যে বাকী আচলতে যিসমূহ আচল টুচু পূজা হওক বা বেলেগ ধৰণৰ কিছুমান বন্ধ দিয়ে কিন্তু যিসকল থলুৱা জনজাতি লোক আছে কিন্তু এইখিনি আমি অসমৰ সকলোৱে খুব সচেতনভাৱে বিচাৰ বিবেচনা কৰা উচিত কাৰণ অসমত আমাৰ প্ৰায় 150ৰো অধিক জাতি জনগোষ্ঠী আছে আৰু তেওঁলোকৰ প্ৰত্যেকৰে নিজস্ব কৃষ্টি সংস্কৃতিও আছে এতেকে প্ৰত্যেকটোতে যদি ৰাজ্যখনত বন্ধ দিবলৈ যোৱা যায় বা একোখন জিলা বন্ধ দিবলৈ যোৱা যায় তেনেহ'লে সি অসমক কেনেকৈ আগুৱাই নিব এই কথাটো অসমৰ সচেতন মহলে চিন্তা কৰা উচিত মই ভাবোঁ যিটো ৰেষ্ট্ৰিক্টেড হলিডে আছে আৰু সেইটো সেই জনগোষ্ঠীৰ সকলো ব্যক্তিয়ে তেওঁ যি চাকৰিয়ে নকৰক কিয় তেওঁ সেইটো ছুটিটো পায় গতিকে ৰেষ্ট্ৰিক্টেড হলিডেটোৱে মই ভাবোঁ যে এই সময়ৰ মানে গ্ৰহণযোগ্য সমাধান बाकी दम लोगे कमेंट बॉक्स में बनाई कलाम गाइस थैंक्स फॉर वाचिंग द वीडियो गाइस वीडियो से सिद्ध हो गए वीडियो से आपको काटो लाइक कमेंट शेयर एंड सब्सक्राइब करना एकेबारे मिटा बाय बाय